লগত ভাৱ বিনিময় কৰা আমাৰ তৃণমূল পৰ্যায়ত যিসকল কাৰ্যকৰ্তা থাকে তেওঁলোকৰ লগত কথা পতা তেওঁলোকৰ সমস্যাবিলাক বুজা আৰু তেওঁলোকৰ সাংগঠনিক বিষয়সমূহ চৰ্চা কৰা। এইকাৰণে আজি আমি দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি এটা বুথত আমি আহি এই সভাখন আয়োজন কৰিলোঁ। আমি তেখেতসকলৰ লগত কথা পাতিলোঁ। দিনটোত আমাৰ বহুত কাৰ্যসূচী আছে। মণ্ডলৰ বিষয়ববীয়াৰ লগত আমাৰ আলোচনা আছে, সংগঠনৰ জিলাৰ বিষয়ববীয়াসকলৰ লগত আলোচনা আছে, তাৰোপৰি আমাৰ মৰ্চাসমূহৰ যিসকল সমিতি আছে সেই সমিতিসমূহৰ লগত আলোচনা আছে। আজি আমি গোটেই দিনটো দৰং জিলাত সংগঠনৰ বিভিন্ন স্তৰৰ দলীয় সতীৰ্থসকলৰ লগত আলোচনা কৰি ভৱিষ্যতে সংগঠননো কেনেকৈ শক্তিশালী কৰিব পৰা যায়, আগন্তুক লোকসভা নিৰ্বাচনত যাতে আমাৰ সমৰ্থকৰ সংখ্যা যাতে বৃদ্ধি হয় তাৰ কাৰণে আমাৰ প্ৰয়াস হৈ আছে। চাওক, আমাৰতো সদায় প্ৰস্তুতি থাকে। নিৰ্বাচন আজি হ'লেও আমি তাৰ বাবেও প্ৰস্তুতি। সেইকাৰণে আমি সদায়ে সংগঠনৰ কাম কৰোঁ যাতে নিৰ্বাচনটো মাজে মাজে আহি থাকিব, কিন্তু সংগঠনৰ মাধ্যমেৰে সমাজৰ লগত যাতে আমাৰ সম্পৰ্কটো সদায় থাকে সেইকাৰণে আমি কাম কৰি থাকোঁ। স্যাৰ, অৰুণোদয়ৰ ক্ষেত্ৰত কি ক'ব? বহুতো অৰুণোদয় আঁচনি পোৱা নাই, এই ক্ষেত্ৰত আপুনি কি ক'ব? যিসকলে পোৱা নাই তেওঁলোকৰ তালিকা বনাব মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে দিছে, আৰু যিসমূহ সামৰি ল'ব পৰা নাই সেইসকলক কম দিনৰ ভিতৰতে আমি সামৰি ল'ম। যিসকল ধনী মানুহ তেওঁলোকৰ বহুতৰে কাট খাইছে, কিন্তু দুখীয়া মানুহক আমি সকলোকে অৰুণোদয় দিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। আমি কম দিনৰ ভিতৰতে ইয়াৰ ব্যৱস্থাসমূহ চৰকাৰীভাৱে কৰা যাব। লগত ভাৱ বিনিময় কৰা আমাৰ তৃণমূল পৰ্যায়ত যিসকল কাৰ্যকৰ্তা থাকে তেওঁলোকৰ লগত কথা পতা তেওঁলোকৰ সমস্যাবিলাক বুজা আৰু তেওঁলোকৰ সাংগঠনিক বিষয়সমূহ চৰ্চা কৰা। এইকাৰণে আজি আমি দলগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত আজি এটা বুথত আমি আহি এই সভাখন আয়োজন কৰিলোঁ। আমি তেখেতসকলৰ লগত কথা পাতিলোঁ। দিনটোত আমাৰ বহুত কাৰ্যসূচী আছে। মণ্ডলৰ বিষয়ববীয়াৰ লগত আমাৰ আলোচনা আছে, সংগঠনৰ জিলাৰ বিষয়ববীয়াসকলৰ লগত আলোচনা আছে, তাৰোপৰি আমাৰ মৰ্চাসমূহৰ যিসকল সমিতি আছে সেই সমিতিসমূহৰ লগত আলোচনা আছে। আজি আমি গোটেই দিনটো দৰং জিলাত সংগঠনৰ বিভিন্ন স্তৰৰ দলীয় সতীৰ্থসকলৰ লগত আলোচনা কৰি ভৱিষ্যতে সংগঠননো কেনেকৈ শক্তিশালী কৰিব পৰা যায়, আগন্তুক লোকসভা নিৰ্বাচনত যাতে আমাৰ সমৰ্থকৰ সংখ্যা যাতে বৃদ্ধি হয় তাৰ কাৰণে আমাৰ প্ৰয়াস হৈ আছে। চাওক, আমাৰতো সদায় প্ৰস্তুতি থাকে। নিৰ্বাচন আজি হ'লেও আমি তাৰ বাবেও প্ৰস্তুতি। সেইকাৰণে আমি সদায়ে সংগঠনৰ কাম কৰোঁ যাতে নিৰ্বাচনটো মাজে মাজে আহি থাকিব, কিন্তু সংগঠনৰ মাধ্যমেৰে সমাজৰ লগত যাতে আমাৰ সম্পৰ্কটো সদায় থাকে সেইকাৰণে আমি কাম কৰি থাকোঁ। স্যাৰ, অৰুণোদয়ৰ ক্ষেত্ৰত কি ক'ব? বহুতো অৰুণোদয় আঁচনি পোৱা নাই, এই ক্ষেত্ৰত আপুনি কি ক'ব? যিসকলে পোৱা নাই তেওঁলোকৰ তালিকা বনাব মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে দিছে, আৰু যিসমূহ সামৰি ল'ব পৰা নাই সেইসকলক কম দিনৰ ভিতৰতে আমি সামৰি ল'ম। যিসকল ধনী মানুহ তেওঁলোকৰ বহুতৰে কাট খাইছে, কিন্তু দুখীয়া মানুহক আমি সকলোকে অৰুণোদয় দিয়াৰ বাবে মাননীয় মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে। আমি কম দিনৰ ভিতৰতে ইয়াৰ ব্যৱস্থাসমূহ চৰকাৰীভাৱে কৰা যাব।